हेलो एवरीवन की खबर सकलोरे भाले आছেনে बारू आशा करूँ भाले আছে আমাৰো ভালে আৰু ভিডিওটো আজি এনেকৈ আৰম্ভ কৰিছো স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিওলৈ মই মৌচুমীয়ে আৰু ভিডিওটো শেষলৈকে চাই থাকিব আশা কৰিছো ভিডিওটো চাই ভাল পাব সকলোৱে আৰু এতিয়া গৈ আছো আমি নামঘৰলৈ নখোৱা আগৰখিনি আপোনালোকে দেখিলে আগৰ ভিডিওটোত দেখিলে আপোনালোকে যে নখোৱা আছে নামঘৰত আজি হল দেওবাৰ আগৰ ভিডিওটোত দিছিলো নামঘৰ নখোৱাৰ কাৰণে কেনেকৈ পকা মিঠৈ বনাইছিলো তাকে নামঘৰলৈ ওলাইছো এয়া নামঘৰলৈ গৈ আছো আমি তিনিউটা আমাৰ গাঁৱৰ মাজে মাজে গাঁৱৰ পৰিবেশৰ মাজে মাজে গৈ আছো আসলতে তাকে অকনমান দেখাবলৈ চেষ্টা কৰিলো আৰু আজি ভিডিওটো একেবাৰে সৰু হ'ব একেবাৰে ছুটি হ'ব ভিডিওটো আপোনালোকে চাই থাকিব শেষলৈকে আৰু ছুটি হ'ব বুলি সৰু হ'ব বুলি কিয় কৈছো কাৰণ ভুলৰ ক্ৰমে মোৰ ভিডিও কিছুমান ক্লিপ ডিলিট হৈ থাকিলে তেনেহলে চাই থাকক ভিডিওটো এয়া নামঘৰ পাইছোহি আৰু নামত বহি আছে ভকত আহিছো এয়া এইভাগে আমাৰ নামঘৰ শ্ৰী শ্ৰী বামচুক নামঘৰ 12 ঘৰীয়া এতিয়া নামঘৰ পাই গলোহি আৰু সেইদিনা ৰাতি বাৰু ভালকৈ দেখুৱা নহল এয়া এফালে ভৰি কেইটা ধুই লওঁ নামঘৰলৈ সোমোৱাৰ আগত তাৰ পিছত আপোনালোকক কি বাৰু দেখাই থাকিম এয়া সকলো ভকতে মিলি নামত বহিছে আশা কৰো আপোনালোকে চাই ভাল পাব सब पसा हो जावा पोको এয়া হৈছে আমাৰ নামঘৰ চৌহদটো আৰু ৰান্ধনীশাল জিৰণীশাল এনেকৈ আছে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু এইটো আসলতে ভিডিও ক্লিপটো মানুহজনে কৰিছিল সকলোখিনি দেখাই আছে আৰু মই অকনমান চাহটা দিয়াত ব্যস্ত আছিলো তাকে আৰু এয়া মাজৰখিনি বাৰু দেখাবলৈ নহল ভিডিও ডিলিট হৈ থাকিলে কলোৱে প্ৰসাদ খোৱা কিবা কিবি এইখিনি ডিলিট হৈ থাকিলে এয়া ভকত বিদায় দিয়া সময়ত আসলতে আমি কি হয় সকলো গৃহত মিলি মানে নামঘৰৰ গৃহত মিলি দুই কাষে ৰৈ আলহী ভকতসকলক বিদায় দিলেও এনেকৈ আৰু ভাল লাগে পবিত্ৰ কিবা মনটো পবিত্ৰ লাগে আৰু এনেকৈ নামঘৰত সকলো গোট খালে সঁচাকৈ বহুত ভাল লাগে আৰু এয়া বিদায় দিয়া সময়ত অকনমান ভিডিও কৰি ৰাখিলো
চবে কৈ আছে খাই নিচিনা লাগিছে বোলে ভকত বিদায় দিয়া হৈ গ'ল আৰু এইজন হ'ল আমাৰ গাঁৱৰে পেহা সকলোৱে এনেকৈ হাঁহি ফূৰ্তি কৰিয়ে থাকোঁ সকলোখিনি আৰু এইফালে কামত পূৰা ব্যস্ত আৰু সকলোখিনি মিলি আমি গাঁৱৰ বোৱাৰী জীয়ৰী সকলোখিনি মিলি এনেকৈয়ে থাকোঁ কাম বন কৰি আজৰিকৈ নামঘৰৰ সকলো বিদায় ল'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু এইজন হৈছে আমাৰ মানুহজনৰ শিক্ষাগুৰু স্কুলৰ দিনীয়া আমি সকলো এনেকৈয়ে থাকোঁ আচলতে হাঁহি ফূৰ্তিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব